Good morning. আজি আৰু এটা নতুন ভিডিঅ' লৈ মই নিশাই আপোনালোকৰ মাজলৈ আকৌ আহিছোঁ আৰু যেহেতু মোৰ সদায় ব্লগ কৰিব নোৱাৰো ভাবো কৰিম কিন্তু নোৱাৰো যেহেতু ডিউটি থাকে প্ৰবলেম হয় সো মই সানডে ব্লগ দিওঁ আৰু আজিটো হ'ব ডেইলি ব্লগ মই কি কৰো যদি কৰবাত যাওঁ দেখুৱাম যদি নাযাওঁ ঘৰতে দেখুৱাম আৰু আজি আহি আছে মোৰ মানুহজন চাওঁ যদি তেওঁ আহিলে কৰবাত ওলাই যাব পাৰো তেনেহ'লে যাম যদি নোৱাৰো উপায় নাই আৰু তেওঁৰ অৱশ্যে এতিয়া প্ৰগ্ৰাম আছে NKDPত তেওঁ তালৈকে যাব তাৰ পিছত সময় মিলিলেহে ইয়াত আহিব বলক আজি দিনটো আৰম্ভ কৰোঁ আৰু তেতিয়া ভাত পানী খালোঁ খাই লৈ বহুত ধুনীয়া টোপনি আহি গ'ল আৰু মই পাহৰি গৈছিলোঁ মই যে ব্লগ বনাই আছোঁ এতিয়া মই টোপনিৰ পৰা উঠিলোঁ উঠি কিনে ভাবিছোঁ এইখন এখন কিতাপ পঢ়োঁ আৰু কিতাপখন লিখিছে প্ৰশান্ত কুমাৰ দাস কিতাপখনৰ নাম হৈছে মৃন্ময়ী ভেনাছ আশা কৰোঁ খুব ভাল লাগিব আৰু কিতাপখন হৈছে মই নাৰেংগীত য'ত আছোঁ আমাৰ ৰুমৰ মানে মালিকজনে মানে দাদাজনে নিজেই লিখা তেওঁ প্ৰতিদিনত কাম কৰে আৰু তেওঁ হেনো খুব ধুনীয়া কিতাপ লিখে আৰু যেতিয়া গৈছিলোঁ তেওঁৰ খুব ধুনীয়া আৰ্ট পেইণ্টিং নিজৰ ঘৰত তেওঁ বনাই থৈ দিছে চ' পঢ়োঁ কিতাপখন আৰু পঢ়া যদি আজি শেষ হয়তো হ'ল খুব সম্ভৱ নহ'ব যেতিয়া হয় মই ৰিভিউটো দি দিম কিতাপখন পঢ়ি কেনেকুৱা লাগে বলকচোন মাইনো কি বনাই আছে পাকঘৰত আমি চাওঁ কি বনাই আছা মা বটা বনালোঁ বৰা ভাজি বনাম তাৰপিছতে ৰাতিলৈ আলু চব্জি বনাম দালি বনাইছোঁ তাৰপিছতে বিলাহী আৰু যিটো বৰা ভাজি বনাম সেইটো অকণমান থপথপীয়াকৈ বনাম আৰু পিছত দেখুৱাম সেইটো এতিয়া তাড়াতাড়ি মই কিতাপখন পঢ়িলোঁ আৰু কিতাপখন মই আধা পঢ়িলোঁ খুব ভাল লাগিছে এটা খুব ধুনীয়া প্ৰেম কাহিনী আৰু এতিয়া এওঁ ওলাইছে NKDPৰ পৰা প্ৰগ্ৰেম শেষ কৰি হয়তো দুৰ্গা পূজাৰ কিবা প্ৰগ্ৰেম আছিল আৰু এতিয়া মই মোৰ বাকী থকা দিনটো মানে আধাটো গ'লেই দিনটোৰ যে বাকী থকাখিনি যাতে সবল আৰু সুস্থ হয় তাৰ বাবে এগিলাচ তৰমুজৰ ৰস খাই লৈছোঁ ৱাটাৰমেলন জুচ আৰু ৱাটাৰমেলনটো খুব ভাল হয় কিন্তু মই খাওঁ ইমান এটা ভাল নাপাওঁ কাৰণ কিবা কাৰণত ভাল নাপাওঁ আৰু মই কিন্তু খাব লাগে কাৰণ ইয়াত পানীৰ পৰিমাণ যথেষ্টখিনি পোৱা যায় আইৰণৰ পৰিমাণো পোৱা যায় চ' ইটছ এ ভেৰি হেল্ডি ফ্ৰুট অ'কে খাব লাগে মই খাই লওঁ আৰু এওঁ আহি পালে আৰু আমি দুটাই ভাত খালোঁ তেওঁ খোৱা হৈ গ'ল দেখাব পাহৰিলোঁ মা বনাইছে বিলাহীত শুকান দৰে পকৰা আলু ভাজি জাতিলাও আলু তৰকাৰী বটা ভাত পানী খাই এতিয়া আমি অকণমান ওলাই যাব বিচাৰিছোঁ পূজাৰ বজাৰ নহয় এনেই আৰু মা নাযায় আমি দুটাই যাম হিৰো আমাৰো আমি নামিলোঁ তেওঁ গাড়ী থ'ব গৈছে ফাৰ্ষ্ট ভাবিছোঁ বিশালখনতে সোমাই যাওঁ আমাৰ হৈ গ'ল এতিয়া আৰু অকণমান কিবা কিবি আছে আৰু ৰুমত যাম তেওঁ ঘৰত যাব দেৰিয়ে হ'ল কেনেকুৱা লাগিছে বহুতে ভাল লাগিছে আইচক্ৰীমটো বেছি ভাল লাগিছে ন হ'ল
এতিয়া কিবা কিবি সৰু সুৰা বস্তু আছিলে সেইখিনি আনিব, তাৰপিছত যাম। এওঁ ইমান দিনৰ মূৰত আহে, খুব ভাল লাগে, গ'লে আৰু বেয়া লাগিব। আৰু ঘৰ আহিয়ে পূৰা বাগৰি গ'লোঁ। এওঁ মোক থৈ নৰখিলেই গুচি গ'লগৈ। আৰু তেওঁ ঘৰ যাব, যিহেতু চাংচাৰি বহুত দূৰ হ'ব। তেওঁ গ'ল আৰু ইমান ভাগৰ লাগিছে, গাটো বেয়া লাগিছে। অকণমান মই ৰেষ্ট কৰিলোঁ। আৰু তেতিয়া ৰেষ্ট লৈ কিনে আমি আমাৰ য'ত আছোঁ বাইদেউহঁতৰ ঘৰত গৈছিলোঁ। মই তাত ড্ৰেছ চেঞ্জ কৰাই নাই, এয়া মা ৰ'ব মই ড্ৰেছটো চেঞ্জ কৰিলোঁ। আৰু এয়া পূৰা ফ্ৰেছ ট্ৰেছ হৈ আহিলোঁ, মুখ চুখ ধুই আহিলোঁ। আৰু এতিয়া ভাবিছোঁ অকণমান স্কিনখনকো কেয়াৰ কৰোঁ নহয়, যিহেতু মই একো কেয়াৰ নকৰোঁ। মোৰ স্কিনৰ প্ৰতি, চুলিৰ প্ৰতি একো মানে সেয়ে নাই, কেয়াৰে নাই। কি হৈ গৈছে চুলি নাজানো আৰু। মায়ে ক'লে যে যিহেতু পূজা আহি আছে, অকণমান মুখখনকো গুৰুত্ব দিব লাগে। মায়ে এটা ফেচ পেক তৈয়াৰ কৰিছে। এয়া কিহেদি কৰিছে মই নাজানো। আৰু মা তুমিয়ে কোৱাচোন কি কি দিছা ইয়াত? মই পিঠাগুড়ি অকণমান দিছোঁ, তাৰপিছত দৈ আৰু এক চিকুট হালধি। পিঠাগুড়ি, দৈ আৰু হালধি, এই তিনিটাৰে একদম চিম্পল ঘৰুৱাভাৱে মায়ে তৈয়াৰ কৰিছে। মা সানিছানে? কেনেকুৱা? ভালে লাগিছে, স্কিনটো চফ্ট লাগিছে। মাৰ হেনো স্কিনটো খুব ভাল লাগিছে। চ' মই ট্ৰাই কৰোঁ নে কি? কেনেকুৱা লাগে মই ক'ম, কাৰণ বেছি টাইমটো নহয়। লগাই মিলি এতিয়া 10 মিনিটছ এটা ৰাখিম। বেছি শুকাই গ'লেও স্কিনটো ড্ৰাই হৈ যাব পাৰে। ত' ইয়াৰ পিছৰ কেনেকুৱা ৰিভিউটো মই দিম। আৰু অৱশ্যে মই ভাবোঁ যে ফেচিয়েল কৰাতকৈ অলপ হোম ৰেমেডি কৰাই ভাল ন, যিহেতু এইবোৰ বিশুদ্ধ বস্তু। কিন্তু স্কিন লৈও কথা, মোক বা মানে নামানে, একো নুঠিলে ভাল আছিল, পিম্পল চিম্পল। চ' চাই লওঁ কি হয়। আৰু এতিয়া শুকাইছে মোৰ, 10 মিনিট হৈ গ'ল। বেছি শুকাব নিদিওঁ, এইখিনিয়ে হ'ব। মই ধুই আহোঁ, তাৰপিছত দেখুৱাই আছোঁ। এয়া মুখখন ধুই আহিলোঁ, পূৰা চফ্ট লাগিছে মোৰ, ভাল লাগিছে। আপোনালোকেও ট্ৰাই কৰিবচোন। মই অৱশ্যে স্কিন কেয়াৰৰ ইমান নাজানো, কিন্তু যিখিনি মই কৰিলোঁ সেইখিনি মই আপোনালোকক ক'লোৱেই। দেৰ ইজ ন' চিক্ৰেট। চ' ট্ৰাই কৰিব আপোনালোকে। আৰু কেনেকুৱা পায় এই ফেচ পেকটো? একদম ঘৰুৱা চবৰ তাত থাকে নহয় জানো, কৰি কিনে কেনেকুৱা পায় জানো। ত' এতিয়া ৰাতিৰ আহাৰ গ্ৰহণ কৰিলোঁ, দিনটো দেখুৱালোঁ যিমানখিনি পাৰোঁ। আৰু বিশালত ইমান দেখুওৱা নহ'ল, কিয় মানুহৰ মাজত মই অকণমান অকৱাৰ্ড ফিল হয়, লাজ লাগে। চ' যিখিনি দেখুৱালোঁ, আশা কৰোঁ আপোনালোকে ভাল পাব। আৰু যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু কেনেকুৱা ভিডিঅ' মোৰ পৰা বিচাৰে সেইবোৰ হৈ যাব। আৰু জলদি মোৰ চেনেলটো 1000 কৰি দিয়ক, তাকে আশা কৰিছোঁ। টিল দেন টেক কেয়াৰ, গুড নাইট।